In the Delhi campus, 40% students were not placed in 2023. In Kanpur, 31% are yet to be placed. What does this tell you? The obvious, that the job market is struggling, and the data shows something peculiar. The more educated you are, the tougher it is to find a job. Graduate unemployment is almost 30%, 30. Unemployment among people with higher education is 18%. And now look at unemployment among people who cannot read or write, just 3.4%. This is called educated unemployment. নমস্কাৰ সুমন দাস ফেক্সলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজি আমি কথা পাতিম এটা বিৰাট ইম্পৰ্টেন্ট ইস্যুৰ কথা যোনটো হয় দ্য ট্ৰ্যাপ অফ এডুকেশ্যন এতিয়া আপুনি ৰিৱাইণ্ড কৰক আপোনাৰ লাইফটো সৰু কাললৈ আপুনি যেতিয়া সৰু আছিলে তেতিয়া আপোনাক এডমিশ্যন দিছে স্কুললৈ 5-6 বছৰত আপুনি শিকিলে এটা দীঘলীয়া প্ৰচেছৰ থ্ৰু দি গ'ল মেট্ৰিক দিলে হায়াৰ সেকেন্ডাৰী দিলে ডিগ্ৰীটো লৈ পেলাই আপুনি এটা জব পাব তাৰ পাছত আপুনি পইচা ঘটিব ধৰিব বহুত পইচা ঘটিব আৰু আপোনাৰ লাইফটো সেটেল হৈ কিনে প্ৰত্যেকটো ইস্যু আপুনি সলভ কৰি লাইফত এটা ধুনীয়া ফুলফিলিং লাইফ জিয়াব যোনটোত আপোনাৰ সকলো সপোন সকলো ইচ্ছা পূৰ্ণ হ'ব কিন্তু ভাবি চাওক হৈছে জানো ৰিয়েলিটি এটো হয় আপুনি স্কুল পাস কৰে তাৰ পাছত আপুনি হায়াৰ সেকেন্ডাৰী কৰে হায়াৰ সেকেন্ডাৰী কৰি আপুনি ডিগ্ৰীত এনৰোল হয় যিকোনো ডিগ্ৰী আমি ভাবি চাওঁ তাৰ পাছত আপুনি যেতিয়া ডিগ্ৰী লৈ ওলাই আহে এখন স্কুলত আপুনি দেখে এটা ডাঙৰ বজাৰ চলি আছে চাকৰি আপুনি বহু ইন্টাৰভিউ দিয়ে ইন্টাৰভিউ দি লাষ্টত হয়তো এটা চাকৰি পায় যোনটো নৰমালি পেমেন্ট হিচাপে আপুনি বহুত কম পাইছে কিন্তু আপুনি কাম বহুত কৰিব লগা হৈছে পেচেক টু পেচেক পায় আপুনি প্ৰত্যেক মাহৰ শেষত আপুনি এটা স্যালাৰি পায় সেই স্যালাৰিটো পাই কিনে আপুনি ভাবে যে এইটো ফেজৰ পাছত মই এইটো কৰিম এতিয়া এটা সময়ৰ পাছত আপুনি গাড়ী ললে হয়তো নিজৰ পইচাৰে নলয় লোনত লয় তাৰ পাছত আপুনি বিয়া পাতিব বিয়াটো পাতি কিনে হয়তো যাৰ ঘৰ নাই হি ঘৰ বনাবলে আকৌ হোম লোন লয় সো আপুনি নুখুজিও এটা কাল চক্ৰৰ মাজত ফচি যায় য'ত আপুনি ইএমআই পাছত ইএমআই পে কৰি আছে আপুনি পেচেক টু পেচেক জিয়াই আছে আৰু এনেকে জিয়াই থাকোতে হয়তো আপুনি বৃদ্ধ অৱস্থাত পালেহি এটো খালি আপোনালোকৰ কাহিনী নহয় এটো বেছিভাগ মানুহৰ কাহিনী যোনে এটা চাকৰি বা অকুপেশনৰ পিছফালে গোটেই জীৱন জিয়াই লয় নিজৰ লৰা ছোৱালী ডাঙৰ কৰে কিন্তু নিজৰ ইচ্ছা পূৰ্ণৰ বাবে এনেকুৱা একো ষ্টেপ নলয় এনেকুৱা একো ড্ৰাষ্টিক কাম নকৰে না কিবা বেলেগ ডাঙৰ কিবা কৰিলে নিজৰ ফিল্ডত আৰু তেনেকৈ এটা মিডিঅকাৰ লাইফ জিয়াই গুচি যায় এটা এডুকেশ্যনৰ প্যাটাৰ্নটো অল মোৰ অৰ লেছ সকলোতে সেম থাকে স্কুলিং হয় তাৰপিছত কলেজ হয়তো কিছুমানে মাষ্টাৰ ডিগ্ৰী কৰে ওকে কোনোবাই ৰিসাৰ্চৰ লাইনত গলে পিএইচডি কৰে বা একাডেমিক্সৰ লাইনত গলে পিএইচডি কৰে সো প্যাটাৰ্নটো গোটেই অলমোস্ট সেম হয় কিন্তু ইয়াতে কিছুমান ডিফাৰেন্স থাকে কাৰিকুলাম developed countries, developing countries, third world countries, first world countries, তেনেকে কিছুমান ক্ষেত্ৰত আপুনি ডিফাৰেন্সবোৰ দেখিব কিন্তু ইয়াতে অবজেক্টিভটো সেম হয় কিবা ভাবি চাইছেনে যে এইটো প্যাটাৰ্ন আপুনি সকলো জায়গাত কিয় দেখা পায় এই সিস্টেমটো বুজাৰ আগত আমি এই এডুকেশ্যন সিস্টেমৰ অৰিজিনটো বুজিব লাগিব এটো কোৰ পৰা আহিল আমি হেতু বুজিব লাগিব 1806 চনৰ নেপোলিয়ন বোনাপাৰ্টে ফ্ৰান্সৰ বহুত ডাঙৰ জেনেৰেল তেওঁ ইউৰোপত নিজৰ শক্তি প্ৰদৰ্শন কৰি ইউৰোপৰ বহু সংখ্যক টেৰিটৰি নিজৰ নামত কৰিছিল তেনেকৈ কৰি থাকোতে 1806 চনত ৰুছিয়াৰ লগত ফ্ৰান্সৰ সন্মুখীন হ'ল একফালে আছে ফ্ৰান্স একফালে আছে প্ৰুছিয়া এটা ডাঙৰ যুদ্ধ হ'ল য'ত ৰুছিয়াৰ সেনা আছিল বেছি ডাঙৰ বেছি শক্তিশালী আৰু বেছি উন্নত এতিয়া আপুনি কক যে বিজয় কোন হৈছিল বিজয় হৈছিল ফ্ৰান্স আৰু নেপোলিয়ন বোনাপাৰ্টে যেতিয়া প্ৰুছিয়া হাৰিলে পৰাস্ত হ'ল ৰণত তেতিয়া প্ৰুছিয়াই নিজৰ 50% টেৰিটৰি ফ্ৰান্সক দি দিব লগা হ'ল আৰু ফ্ৰান্সে এটা ট্ৰিটিও সাইন কৰালে যেতিয়া প্ৰুছিয়ান এডমিনিষ্ট্ৰেশ্যন আৰু লিডাৰশ্বিপে তেওঁলোকৰ এই পৰাস্ত হোৱাৰ কাৰণটো ভাবি চালে এনালাইসিস কৰি চালে তেতিয়া হলে এটা প্ৰশ্নৰ উত্তৰ পালে তেওঁলোকে যে প্ৰুছিয়ান আৰ্মি প্ৰুছিয়ান সেনাই অৰ্ডাৰ্ছ ফলো কৰা নাছিল নিজৰ লিডাৰ্ছবোৰৰ তেওঁলোকে নিজৰ ব্ৰেইনটো লগাই আছিল কিন্তু নেপোলিয়নৰ সেনাই অনলি খালি তেওঁৰ অৰ্ডাৰ ফলো কৰি কিনে
আঘাত দিছিলে প্ৰুছিয়ান সেনাৰ ওপৰত এতিয়া প্ৰুছিয়াই এটা এডুকেশ্যন চিষ্টেম বনালে যোনটো আজিৰ দিনত আমি কওঁ প্ৰুছিয়ান এডুকেশ্যন চিষ্টেম ইয়াৰ অবজেক্টিভ যোনটো এইম আছিল গোল আছিল সেইটো আছিল এটা এনেকুৱা এটা জেনেৰেশ্যন তৈয়াৰ কৰা য'ত ল'ৰা ছোৱালীয়ে সৰু বয়সৰ পৰাই যেতিয়া তেওঁলোকৰ ভাল বেয়া বিবেচনা কৰা শক্তিটো নাথাকে যেতিয়া তেওঁলোকে আপুনি যি শিকাব সেইটোৱে শিকাৰ বিবেচনা থাকে আৰু এই এডুকেশ্যন চিষ্টেমটোৰ আণ্ডাৰত 5 বছৰৰ পৰা 13 বছৰীয়া শিশুলে 8 বছৰীয়া এটা এডুকেশ্যন কম্পালচৰি কৰি দিয়া হ'ল মেণ্ডেটৰী কৰি দিয়া হ'ল য'ত তেওঁলোকে স্কুলত যাবই লাগিব Prussians produced a universal education system in the late 1800s, and they wanted to produce a cadre of mindless, obedient soldiers. আৰু আমি দেখিলো যে এই সিস্টেমটো ইমান বেছি এফিচিয়েন্ট আছিলে এটা ওবিডিয়েন্ট পপুলেশন জেনাৰেট কৰাত যে এইটো এডুকেশ্যন সিস্টেম সকলোতে এডপ্ট কৰি সকলো জায়গাত এপ্লাই কৰিব ধৰিলে মেডিয়েভেল ইউৰোপত এটা সময় আহিল যোনটোক আমি কওঁ ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন বুলি 1707 চনৰ পৰা 1840 চনত এই ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যনটো নিজৰ চৰণ সীমাত পাইছিল এই ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যনটোত মানুহে নিজৰ হাতেৰে বনোৱা কাৰিগৰী ৰিপ্লেস হ'ল ফ্যাক্টৰীত মেচিনেৰে বনোৱা প্ৰডাক্টছৰে এই প্ৰডাক্টছবোৰ বনাবলে আপোনাক বেছি ক্ৰিয়েটিভ ওয়াৰ্কফোৰ্সৰ দৰকাৰ নাছিলে ইয়াতে দৰকাৰ আছিল এটা ওয়াৰ্কফোৰ্সৰ যোনে আহি কিনে খালি মেচিনখিনিৰ সহায়ত সেই প্ৰডাক্টখিনি এটাৰ পাছত এটা বনাব যাতে আপুনি বজাৰত বেছি সংখ্যাত কম দামত হেতু বেচিব পাৰে আৰু আপুনি লাভ হিচাপে আৰু বেছি পইচা কমাব পাৰে আৰু সেই একে সময়তে ভাৰতৰ ওপৰত আছিল ব্ৰিটিছৰ শাসন যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে এটা প্ৰবলেম ফেস কৰিলে যোনটো হয় যে ইমান ডাঙৰ এটা পপুলেশন ভাৰতীয়বোৰক কন্ট্ৰোল কৰিবলৈ ব্ৰিটিছ আছিল মাত্ৰ ইমান কম তেতিয়া হলে আপুনি কি কৰিব লাগিব আপুনি ভাৰতীয়ৰ মাজতে এনেকুৱা এটা বিভাজন সৃষ্টি কৰিব লাগিব য'ত তেওঁলোকে ব্ৰিটিছক কোৱেশ্চন কৰা শক্তিটো নাথাকে তাৰ কাৰণে আপুনি শাৰীৰিক বল ইউজ কৰিব নোৱাৰে আপুনি বল ইউজ কৰিব লাগিব মানসিক 1835 চনত থমাস বি মেকলে যেতিয়া ভাৰতত আহিলে তেওঁ এটা নতুন এডুকেশ্যন সিস্টেম বনালে য'ত থমাস বি মেকলে এটো কলে যে ভাৰতীয় যোনটো এডুকেশ্যন সিস্টেম হয় ভাৰতৰ যোনটো শিক্ষা নীতি হয় হেতু মডাৰ্ণ সময়ৰ কাৰণে ভাল নহয় গতিকে আমি ইয়াত ৰিফৰ্মছ আনিম থমাস বি মেকলেৰ অবজেক্টিভ কি আছিল থমাস বি মেকলেৰ এটোই অবজেক্টিভ আছিল যে ভাৰতৰ মাজত ভাৰতীয়বোৰক এটা ওয়াৰ্কফোৰ্স হিচাপে তৈয়াৰ কৰা যোনে ইংলিশ কয় যোনে মডাৰ্ণ মেথডছ জানে কিন্তু ইংলিশ পঢ়া ইংলিশ নীতি আৰু ইংলিশ ওয়ে অফ লাইফ ইংলিশ লাইফষ্টাইলটো কোৱেশ্চন নকৰে উল্টা ইংলিশবোৰক ব্ৰিটিছবোৰক নিজৰ মাষ্টাৰ্ছ হিচাপে যেন ট্ৰিট কৰে মানে স্লেভ মেণ্টেলিটি থকা ভাৰতবাসী তেওঁক নিৰ্মাণ কৰিব খুজিছিল আৰু হয়তো তাতে বহুতখিনি সাকসেসফুল হ'ল এতিয়া আপুনি এটো জানে যে 1947 চনত আমি স্বাধীনতা লাভ কৰিলো হয়তো গোটেইখিনি প্ৰবলেম সলভ হৈ গ'ল নহয় আপুনি নিজৰ লাইফতে দেখিব যে আপোনাৰ মা দেউতাই আমাৰ সমাজত যেতিয়া ল'ৰা ছোৱালী এটা ডাঙৰ স্কুল বা ডাঙৰ কলেজত পঢ়ে বিৰাট গৌৰৱ অনুভৱ কৰে যে মোৰ ল'ৰা ছোৱালী এইটো কলেজত পঢ়ি আছে বা এইটো স্কুলত পঢ়ি আছে আৰু হেতু তেওঁলোকৰ বিশ্বাস যে যেতিয়া মই এই স্কুলত দাখিলা কৰিছো ল'ৰা ছোৱালীৰ সেই স্কুল আৰু কলেজে মোৰ ল'ৰা ছোৱালীক বনাই দিব এনেকুৱা এটা এডুকেশ্যন দিব য'ত তেওঁলোকে চাকৰি ল'ব পাৰে ল'ৰা ছোৱালীবোৰে আৰু তাৰ পাছত তেওঁলোকৰ লাইফ ঠিক হৈ যাব কিন্তু এনেকুৱা হৈছে জানো আমাৰ যোনটো কাৰিকুলাম হয় আমাৰ যোনটো এডুকেশ্যন সিস্টেম হয় হেতুৱে কি কৰে বেসিক্যালি আপোনাক এটা সাবজেক্ট কম্বিনেশন শিকাব এটা বয়সলৈকে আপোনাৰ ক্ৰিয়েটিভিটিটো বিল নকৰে আপোনাৰ জিজ্ঞাসা জানাৰ ইচ্ছাটো বিল নকৰে আপোনাক কিছুমান ডিসিপ্লিন শিকাব যোনটো প্ৰ্যাকটিক্যাল এপ্লিকেশনটো আপোনাক নিশিকায় মানে আপুনি যোনবোৰ বস্তু শিকিছে আপুনি সাপোজ গণিতৰ কিবা এটা বস্তু শিকিলে হে গণিতটো আপুনি জীৱনত কোড দেখিছে হেতু যদি আপোনালোকক নিশিকায় তেতিয়া হলে আপুনি হেতু বস্তু এপ্লাই কোড কৰিব আৰু এটা উদাহৰণ যদি মই দিওঁ আপুনি দেখিব যে বহুত মানুহে কিছুমান ইমান বেছি এডুকেশ্যন গেইন কৰি লয় হয়তো মাষ্টাৰ ডিগ্ৰী লৈকে গেইন কৰি লৈছে কিছুমানে পিএইচডি লৈকে গেইন কৰি লৈছে কিন্তু তাৰ পাছতো তেওঁলোকে নিবনুৱা হৈ বহি আছে শেষত কি হয়
কাৰণ তেওঁলোকে ইমান পঢ়ি লৈছে তেওঁ হয়তো বেলেগ কাম কৰিবলৈ ইচ্ছা নকৰে বা তেওঁলোকে বিজনেছ কৰিবলৈ ইচ্ছা নকৰে কাৰণ তেওঁলোকে যে ইমানখিনি বছৰ নিজৰ বিদ্যাক নিজৰ ডিসিপ্লিনটোক ডেডিকেট কৰিলে সেইখিনিৰ কোনো লাভ নহল কিন্তু হেতু একসেপ্ট কৰি কিনে এটা বেলেগ কামত যোগদান দিয়া তেওঁলোকৰ যোনটো সাহস হ'ব লাগিছিল লজিক্যালি হেতু এনহান্সে নহল হেতু বিল্ডে নহল গতিকে আপোনাৰ এডুকেশ্যন সিস্টেমে আপোনাক এটা ক্ৰিয়েটিভ সাকসেসফুল মানুহ হ'বলৈ নিশিকায় আপোনাক এটা লিডাৰ হ'বলৈ নিশিকায় আপোনাক মেটেৰিয়েলিষ্টিক্যালি সাকসেসফুল হ'বলৈ নিশিকায় ইভেন আপোনাৰ এডুকেশ্যন সিস্টেমে আপোনাক স্পিৰিচুৱেল ডেভেলপমেণ্টটো নকৰে গতিকে এই এডুকেশ্যন সিস্টেমে আপোনাক ডেইলি লাইফত স্ট্ৰাগল কৰি কেনেকৈ এটা অবিডিয়েণ্ট ৱৰ্কফৰ্চ হৈ চলি থাকিব পাৰে সেইটোহে শিকাই আছে আপুনি দেখিব যে বহুত এনেকুৱা প্ৰেক্টিকেল নলেজ যোনটো আপোনাৰ এডুকেশ্যন সিস্টেমে আপোনাক শিকাব লাগে সেইবোৰ আপোনাক নিশিকায় যেনেকৈ উদাহৰণস্বৰূপ আপোনাক যদি দিওঁ ট্যাক্সেশন সিস্টেম আপোনাৰ ভাৰতবৰ্ষৰ বা আপোনাৰ লোকেল ট্যাক্সেশন সিস্টেম যোনটো আপোনাৰ এপ্লাই হৈ আছে সেইখিনিৰ জ্ঞানে আপোনাক এটা জেনেৰেল ষ্টুডেণ্টক নিদিয়ে এইটো খালি কমাৰ্চ ষ্টুডেণ্টে শিকা বস্তু নহয় কাৰণ ট্যাক্স সকলোৱে দিয়ে গতিকে ট্যাক্স এটলিষ্ট কেনেকৈ ফাইল কৰিব লাগে ট্যাক্স কেনেকৈ ক্যালকুলেট কৰিব কোড ট্যাক্স বচাব পাৰি কোড ট্যাক্স কমাব পাৰি ওকে কোনগিটা স্ল্যাব বহিব সেইখিনি বস্তু এটা জেনেৰেল নলেজ হয় হেতু বস্তু যদি এটা মানুহে নেজানে নিজৰ এডুকেশ্যন সিস্টেমে নিশিকায় তেতিয়াহ'লে আপুনি আৰু মই সেই এডুকেশ্যন সিস্টেমটো কোৱেশ্চন কৰিব লাগিব প্ৰশ্ন উঠাব লাগিব যে কি হৈছে দ্বিতীয় বস্তু আমাৰ ভাৰতত সুইজাৰলেণ্ডৰ দৰে দেশ এটাৰ যিমান পপুলেশ্যন হয় যিমান জনসংখ্যা হয় সিমান ইঞ্জিনিয়াৰ আমি প্ৰডিউচ কৰি দিওঁ কিন্তু আপুনি দেখিব যে ইনোভেশ্যন ইনডেক্সত সুইজাৰলেণ্ড নাম্বাৰ 1 হয় আৰু আমি বহুত পিছত তাৰ কাৰণটো কি হয় আপোনাক ভাবিবলে আপোনাৰ নিজৰ মাইণ্ডৰ যোনবোৰ হৰাইজনছ আছে সেইখিনি এক্সটেণ্ড কৰিবলৈ আপোনাক এডুকেশ্যন সিস্টেমটোৱে নিশিকায় ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিল কিবা নতুন বস্তু শিকা যেন লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰক আৰু সুমন দাস ফেক্সত প্ৰত্যেকটো নোটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিব ধন্যবাদ